আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। তাহাজ্জুদ নামাজ পঢ়াৰ সঠিক নিয়ম। তাহাজ্জুদ নামাজ সুন্নত নে নফল? 1 নম্বৰ। 2 নম্বৰ হৈছে তাহাজ্জুদ নামাজ কি সূৰাৰে পঢ়িব লাগে। 3 নম্বৰ তাহাজ্জুদ নামাজৰ পঢ়াৰ সময় কেতিয়া। আৰু 4 নম্বৰ হৈছে তাহাজ্জুদ নামাজ পঢ়াৰ আগত কি দোৱা পঢ়িব। 5 নম্বৰ তাহাজ্জুদ নামাজৰ শেষত কি দোৱা পঢ়িব। আৰু 6 নম্বৰ হৈছে তাহাজ্জুদ নামাজৰ ফজিলত কি। তাহাজ্জুদ নামাজ সুন্নত নাইবা নফল দুই ধৰণে নিয়ত কৰিব পাৰে। যদি সুন্নত নামাজ পঢ়ে তেতিয়াহ'লে এইদৰে নিয়ত কৰিব: নাৱাইতু আন উছালিয়া লিল্লাহি তাআলা ৰাকাতাই সালাতি তাহাজ্জুদ সুন্নাতি ৰাসূলুল্লাহি তাআলা মুতাওয়াজিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবার। আৰু যদি নফল নামাজৰ নিয়ত কৰে তেতিয়াহ'লে নাৱাইতু আন উছালিয়া লিল্লাহি তাআলা ৰাকাতাই সালাতি তাহাজ্জুদ নাফলি মুতাওয়াজিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবার বুলি কৈ তহৰিমা বান্ধিব। আৰু তাহাজ্জুদ নামাজ যিকোনো সূৰাৰে পঢ়িব পাৰি। সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ এবাৰ নাইবা 3 বাৰ 10 বাৰ পঢ়িব পাৰে। তাৰ পিছত দ্বিতীয় ৰাকাতত আয়াতুল কুৰচি পঢ়িব পাৰে, নাইবা অকল সূৰা ইখলাছ প্ৰথম ৰাকাতত আৰু দ্বিতীয় ৰাকাততো সূৰা ইখলাছ পঢ়িব পাৰে 3 বাৰ নাইবা 10 বাৰকৈ। আৰু অন্য সূৰাৰেও এই নামাজ পঢ়িব পাৰে। আৰু ৰুকুত যোৱাৰ পিছত যেতিয়া সামি আল্লাহ লিমান হামিদা বুলি কৈ থিয় হ'ব আৰু থিয় হৈ থকা অৱস্থাত চিধাকৈ থিয় হ'ব আৰু ৰাব্বানা লাকাল হামদ বুলি কৈ আকৌ আল্লাহু আকবার বুলি কৈ সিজদালৈ যাব। আৰু সিজদাৰ পৰা যেতিয়া উঠিব দুই সিজদাৰ মাজত আল্লাহুম্মা ফিলি ৱাৰহামনি ৱাদিনি ৱাআফিনি ৱাৰজুকনি এই দোৱাটো পঢ়িব আৰু সিজদালৈ যাব। তাহাজ্জুদ নামাজৰ সময় ৰাতি ইশাৰৰ নামাজৰ পিছৰ পৰাই পঢ়িব পাৰি। ফজৰ নামাজৰ আগলৈ এই নামাজ পঢ়িব পাৰি। এই নামাজৰ উত্তম সময় হ'ল টোপনিৰ পৰা উঠি 2 বজাৰ পৰা 4 বজাৰ ভিতৰত। এই সময়খিনি হৈছে উত্তম সময়। আৰু এই নামাজ পঢ়াৰ আগত এই দোৱা পঢ়িব: তাহাজ্জুদ নামাজ পঢ়াৰ আগত টোপনিৰ পৰা উঠি এই দোৱাটো পঢ়িব: লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰিকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ওয়া হুয়া আলা কুল্লি শাইইন কাদিৰ। সুবহান আল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। আৰু এই নামাজৰ ফজিলত হৈছে তাহাজ্জুদ নামাজ 5 ওয়াক্ত ফৰজ নামাজৰ পিছতে সৰ্বশ্ৰেষ্ঠ নামাজ হৈছে তাহাজ্জুদ নামাজ। যদি কোনোবা ব্যক্তি ঋণগ্ৰস্ত হৈ থাকে তেওঁ ঋণমুক্ত হ'ব, আৰু অসুস্থ হৈ থাকিলে অসুস্থ দূৰ হ'ব। দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজন পূৰণ হ'ব। তাহাজ্জুদ নামাজৰ জৰিয়তে আল্লাহৰ ওপৰত ভৰসা ৰাখি সুন্দৰভাৱে এই নামাজ আদায় কৰিব লাগিব। আৰু 2 ৰাকাত নামাজৰ শেষত আত্তাহিয়াতু দৰুদ শৰীফ আৰু দোৱামা সূৰা পঢ়িব। আৰু তাৰপিছত প্ৰথমতে সোঁফালে সালাম ফিৰাব আৰু তাৰপিছত বাওঁফালে সালাম ফিৰাব। আৰু তাহাজ্জুদ নামাজৰ শেষত ইয়া হাইয়ু ইয়া কাইয়ুমু লা ইলাহা ইল্লা আনতা বিৰাহমাতিকা ইয়া আস্তাগিছু। ইয়া হাইয়ু ইয়া কাইয়ুমু লা ইলাহা ইল্লা আনতা বিৰাহমাতিকা ইয়া আস্তাগিছু। ইয়া হাইয়ু ইয়া কাইয়ুমু লা ইলাহা ইল্লা আনতা বিৰাহমাতিকা ইয়া আস্তাগিছু। এই দোৱাটো পঢ়িব আৰু অন্য দোৱাও পঢ়িব পাৰে। এয়া হৈছে দৰুদ শৰীফ 7 বাৰ পঢ়িব আৰম্ভণিতে, তাৰপিছত আকৌ আস্তাগফিৰুল্লাহ 7 বাৰ পঢ়িব, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 7 বাৰ পঢ়িব। তাৰপিছত হাজাত পূৰণৰ বাবে এইটো দোৱা কৰিব: আল্লাহুম্মা ইয়া কাদিয়াল হাজাত, এইটো 7 বাৰ পঢ়িব পাৰিব। তাৰপিছত মুচিবাতৰ বাবে বালা মুচিবাতৰ বাবে এইটো দোৱা কৰিব পাৰে: আল্লাহুম্মা ইয়া হাল্লালাল মুস্কিলাত, এইটো 7 বাৰ পঢ়িব পাৰে। আৰু ৰোগ মুক্তিৰ বাবে আল্লাহুম্মা ইয়া চাফি আল আমৰাদ, আল্লাহুম্মা ইয়া চাফি আল আমৰাদ, এইটো 7 বাৰ পঢ়িব পাৰে। আৰু নেক সন্তানৰ হৈ দোৱা কৰিলে ৰাব্বি হাবলি মিনাছ সালিহিন, ৰাব্বি হাবলি মিনাছ সালিহিন,
এই দোৱাটি 7 বাৰ পঢ়িব আৰু শেষত দৰুদ শৰীফ 7 বাৰ পঢ়িব। তাহাজ্জুদ নামাজ 2 ৰাকাতকৈ পঢ়িব লাগে। 2 ৰাকাত, 4 ৰাকাত, 8 ৰাকাত, 12 ৰাকাত এই নামাজ পঢ়িব পাৰি।